তোমালোকে ভাবিছা চাগে দেই যে 7:30 মানে 7:30 লাইভ আহিম বুলি ক'লে তাৰপিছত আমাক ঠগি দিলে নিজে চাগে শুই আছে কিন্তু মই একদম মিছা কথা কোৱা নাই মই ৰাতি 2 বজাত আহি পেলাই এটা অনুষ্ঠান চাই পেলাই শুলোহি মানে কিবা নাটক এখনৰ কামত গৈছিলোঁ তাৰপিছত আহি মই ৰাতিপুৱা একেবাৰে সোনকালে উঠিছোঁ প্ৰায় 6:30 মান বজাতে উঠিছোঁ ইমান টোপনিৰ মাজত তাৰপৰা গা পা ধুই লৰালৈকে আহিছোঁ তোমালোকৰ লাইভটো 7:30 দিবৰ বাবে কিন্তু মোৰ মানে লাইভ অপশ্যনটো এতিয়ালৈকে এক্টিভ হোৱা নাই কাৰণ চেনেলটো খোলা মাত্ৰ 2 দিন হৈছে মই মিছা কথা কৈছে নেকি ৰাহুল নাই কোৱা এই বহি আছে সেইটো কাৰণে আচলতে মই লগে লগে চিন্তা কৰি পেলাই তাৰ লগত আলোচনা কৰি মোৰ ভাইটি ৰাহুলৰ লগত আলোচনা কৰি তোমালোকৰ কাৰণে ভিডিঅ' দুটাকে বনাই দিওঁ বুলি ভাবিলোঁ বাকীখিনি ছেকেণ্ড পাৰ্টত আছেই তোমালোকে পাবাই এতিয়া আমি পঢ়িম আনন্দৰাম বৰুৱা এইটো বহুত গুৰুত্বপূৰ্ণ পাঠ কি কাৰণে গুৰুত্বপূৰ্ণ পাঠ কাৰণ এই পাঠৰ পৰা ব্যাখ্যা কৰিবলৈ লাইন তুলি দিয়ে এই পাঠৰ পৰা লং কুৱেশ্যন আহে গতিকে আনন্দৰাম বৰুৱা পাঠটো ভালদৰে খৰচি মাৰি পঢ়িব লাগিব এবাৰ এটো যে তোমালোকে ভালকৈ পঢ়ি দিলেই মই কথাখিনি কৈ যাম বুজি পাবাই গতিকে তোমালোকৰ ইয়াৰ পৰা যি প্ৰশ্ন আহক তোমালোকে কৰিব পাৰিবা বুলি মোৰ বিশ্বাসী আনন্দৰাম বৰুৱা আমাৰ অসমৰ কাৰণে এটা কাৰণেই চিৰনমস্য যিখিনি সময়ত মানুহে 4খন নদী পাৰ হৈ গ'লে এখন সাগৰ পাৰ হৈ গ'লে জাত যাব বুলি মানুহ কলৈকো ওলাই নগৈছিলে ৰাস্তা ঘাট দুৰ্গম আছিলে সেইখিনি সময়ত আনন্দৰাম বৰুৱাই অসমৰ এখন জকাইচুকীয়া গাঁৱৰ পৰাও আগবাঢ়ি গৈ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পাছ কৰি পেলাই পঞ্চমজন ভাৰতীয় হিচাপে প্ৰতিষ্ঠিত হৈছিল আৰু আনন্দৰাম বৰুৱাই প্ৰাচাত্য আৰু প্ৰাচ্য অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ এই গোটেই অঞ্চলখিনি সাঙুৰি প্ৰাচাত্যৰ লগত কানেকশ্যন কৰাৰ বাবে যিমানখিনি কাম কৰি থৈ গৈছে সেইটো সঁচাকৈ চেলুট দিবলগীয়া গতিকে আনন্দৰাম বৰুৱাৰ বিষয়ে ভালকৈ প্ৰত্যেকজন অসমীয়া ল'ৰা ছোৱালীয়ে জানিব লাগিব এয়া কেৱল পৰীক্ষা দিবৰ কাৰণে নহয় পাছতো তোমালোকে কাৰোবাক ক'ব লাগিব আমাৰ তাত এনেকুৱা এজন মানুহ আছিলে তহঁতি যেতিয়া চিভিল ছাৰ্ভিচ কি গমেই নাপাওঁ তেতিয়া আমাৰ অসমৰ মানুহে মানে চিভিল ছাৰ্ভিচ পাছ কৰিছিলে অৱশ্যে প্ৰথমজন হৈছে সত্যেন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককায়েক নে ভায়েক আছিলে আৰু পঞ্চমজন হৈছে আমাৰ আনন্দৰাম বৰুৱা এতিয়া আনন্দৰাম বৰুৱা পাঠটো কোনে লিখিছিলে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ কেইটামান বিশেষ কাম অসমীয়া জাতিয়ে কেতিয়াও নাপাহৰে প্ৰথম কথা তেওঁ কথা গুৰুচৰিত সম্পাদনা কৰিছিলে কোনোবাই যদি জনা নাছিলে এইটো মুখস্থ কৰি ল'বা জানিব লাগিব যে কথা গুৰুচৰিতখন কোনে সম্পাদনা কৰি উলিয়াইছিলে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু এইটো তেখেতৰ জীৱনৰ এটা শ্ৰেষ্ঠ সম্পদ তাৰপিছত তেওঁ এনক আৰ্ডেন বুলি এখন কিতাপৰ অনুবাদ কৰিছিলে এখন অনুবাদমূলক গ্ৰন্থ এখন কেতিয়াবা প্ৰশ্ন আহে এনক আৰ্ডেনৰ মানে স্ৰষ্টা কোন বা লিখক কোন শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ ধৰ্মপদেশ এইখনো তেখেতৰ অনুবাদমূলক গ্ৰন্থ কিন্তু এনক আৰ্ডেনখন বেছি কমন তাৰ উপৰিও মোটামুটি এই দুটা ভালকৈ জানিলে হৈ গ'ল তোমালোকৰ তাৰপিছত আহিলোঁ আমি আনন্দৰাম বৰুৱাৰ মূল পাঠটোলৈ যে আনন্দৰাম বৰুৱা এজন বিখ্যাত ব্যক্তি আছিলে যি সাধাৰণভাৱে অসমৰ এখন সৰু গাঁৱত জন্ম হৈছিলে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ নামৰ গাঁওখনত জন্ম হৈছিলে তাৰপিছতে তেওঁ কামৰ মাজেদি নিজৰ সৃষ্টিৰ মাজেদি কিতাপ ৰচনাৰ মাজেদি জ্ঞান চৰ্চাৰ মাজেদি সমগ্ৰ বিশ্বত এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে তেওঁৰ সেই প্ৰতিভা দেখি মেক্স মুলাৰৰ দৰে পণ্ডিতেও আনন্দৰাম বৰুৱাক কি কৰিছিলে প্ৰশংসা কৰিছিলে আনন্দৰাম বৰুৱাক অতি শ্ৰদ্ধাশীলভাৱে তেখেতৰ গুণ গৰিমাৰ প্ৰচাৰ কৰিছিলে গতিকে আনন্দৰাম বৰুৱা সাধাৰণভাৱে ডাঙৰ দীঘল হৈছিলে তুমি মই যেনেকৈ কল কুঁহিয়াৰ খাই পেলাই ডাঙৰ দীঘল হৈছোঁ আনন্দৰাম বৰুৱাও তেনেদৰে ডাঙৰ দীঘল হৈছিলে তেখেত IPS নহয় IS ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ পৰীক্ষাত পাছ কৰিছিলে ভাৰতীয় প্ৰশাসনিক সেৱা আৰু প্ৰাচাত্যত গৈ বাহিৰত গৈ তেখেতে আমাৰ ভাৰতবৰ্ষৰ সংস্কৃত সাহিত্যৰ বহু কিতাপ ইংৰাজীলৈ অনুবাদ কৰি বাহিৰৰ মানুহে যাতে আমাৰ ভাৰতীয় সংস্কৃতি সভ্যতাৰ বিষয়ে জানিব পাৰে সেই বিষয়ে তেওঁ কাম কৰিছিল আৰু সেইজনেই হৈছে প্ৰথম অসমীয়া বা ভাৰতীয় হিচাপে প্ৰথম পৰ্যায়ৰ মানুহ যি সমগ্ৰ ভাৰতৰ শিক্ষা সংস্কৃতি আধ্যাত্মিকতাক সংস্কৃত ভাষাৰ যিটো মৰ্যাদা সকলো বিশ্বৰ মানুহৰ আগত চিনাকি কৰি দিছিলে তাৰ আগত সংস্কৃতৰ দৰে ইমান ধুনীয়া এটা ভাষা ইমান ধুনীয়া এটা শক্তিশালী লেংগুৱেজ ইমানখিনি কাব্য বেদ বেদাংগ উপনিষদ যে আমাৰ আছিলে প্ৰাচাত্যই কিন্তু জনা নাছিলে প্ৰথমজন ব্যক্তি হৈছে আনন্দৰাম বৰুৱা যি ইংৰাজীত গ্ৰন্থ ৰচনা কৰি আমাৰ ভাৰতীয় সংস্কৃতিক প্ৰতিষ্ঠা কৰিছিলে প্ৰাচাত্যৰ বুকুত তেতিয়াৰ পৰা ভাৰতৰ মানুহে বাহিৰৰ মানুহৰ দৃষ্টিত এটা সন্মানৰ স্থান পাবলৈ সক্ষম হৈছিলে আনন্দৰাম বৰুৱা শিশুকালতে কণ্ঠস্থ কৰা কিতাপখনৰ নামটো কি আছিলে আনন্দৰাম বৰুৱাই শিশুকালতে কণ্ঠস্থ কৰা কিতাপখনৰ নাম আছিলে অমৰ কোষ আনন্দৰাম বৰুৱাই কি বুলি পৰিচয় দি ভাল পাইছিলে
দুৰ্লভেশ্বৰীৰ আৰু গড়গড়ামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি তেওঁ আনন্দ লাভ কৰিছিল। অৰ্থাৎ ইমান ডাঙৰ এজন অফিচাৰ, গোটেই বিশ্বই চিনি পায়, তেওঁ কিন্তু কেতিয়াও লেবেল নেমাৰে আই এম এ IPS অফিচাৰ, আই এম এ আমুক অফিচাৰ। তেওঁ সদায় কৈ ভাল পাইছিলে মই দুৰ্লভেশ্বৰী আৰু গড়গড়ামৰ পুত্ৰ, আৰু কাৰ ভায়েক? জানকীৰাম আৰু পৰশুৰামৰ ভায়েক, সেই বুলি কৈ তেওঁ ভাল পাইছিলে। আৰু এটা শব্দ তেওঁ বিশেষভাৱে ব্যৱহাৰ কৰিছিলে, প্ৰাগজ্যোতিষপুৰ সম্ভৱম, অৰ্থাৎ মোৰ জন্ম প্ৰাগজ্যোতিষপুৰৰ পৰা হৈছে। এই শব্দটো কৈ তেওঁ ভাল পাইছিলে, এই বাক্যটো কৈ প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ আনন্দৰাম বৰুৱাই গৌৰৱ অনুভৱ কৰিছিলে। আৰু মহাবীৰ চৰিতৰ যিটো সংস্কৃত অনুবাদ বা ভাঙনি, তাত তেওঁ কিহৰ কথা উল্লেখ কৰিছিলে? একজেক্টলি তুমি ভবাটোৱেই কি আছিলে? কামৰূপৰ ভাওনাৰ কথা। ক'ত উল্লেখ কৰিছিলে? মহাবীৰ চৰিতৰ সংস্কৃত ভাঙনিত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছিলে। এইটো এটা শ্বৰ্ট কুৱেশ্যনত আহে। ইয়াত এটা কবিতা আছে, তোমাৰ এই আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰমথী, ইউৰোপ এছিয়াত কিৰীটি ৰাখিলে জগতে কৈছে ডাঠি। এই কবিতাটো কোনে ক'ৰ পৰা তুলি দিছে? এইটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা অসম সংগীত নামৰ কবিতাটোৰ এটা পাৰ্ট। এইটো প্ৰশ্ন আহে, বহুতে নোৱাৰে কাৰণ পঢ়ি নাচায়, লাষ্টৰ ফালে আছে, একেবাৰে পৃষ্ঠাটোৰ শেষত উপৰিঞ্চি তথ্যত আছে যে বেজবৰুৱাই ৰচনা কৰা অসম সংগীত নামৰ কবিতাটোৰ পৰা এই কবিতা ফাঁকি তুলি দিয়া হৈছে। তাৰপিছতে ইয়াৰ পৰা আমি চাবলগীয়া মূল বস্তুখিনিৰ ভিতৰত এই পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছে, এইটো কিন্তু বহুত এটা গুৰুত্বপূৰ্ণ। এইটো চব কবিতা আৰু পাঠত তোমালোকে চাবা পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছে, যদি উল্লেখ আছে কোনখন কবিতা পুথিৰ পৰা এই পাঠটো তুলি দিয়া হৈছে সেইটো কিন্তু জানিব লাগিব। এতিয়া ইয়াৰ পৰা আমি আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল আমি গম পালোঁ। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল আমি সকলোৱে জানো। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে? মহাবীৰ চৰিতৰ সংস্কৃত ভাঙনিত। আনন্দৰাম বৰুৱা কাম আৰু সংকল্প দেখি বিস্ময়ীভূত হোৱা বিদেশী পণ্ডিতৰ নাম কি কৈছিলোঁ? মেক্স মুলাৰ। জীৱনৰ মূল মন্ত্ৰ তেওঁ কি আছিলে? কৰ্ম। আৰু আনন্দৰাম বৰুৱাৰ এই পাঠটোৰ পৰা কি দিব পাৰে? আমাক কিবা এটা ব্যাখ্যা কৰিবলৈ দিব পাৰে। উদাহৰণস্বৰূপে প্ৰাচ্য প্ৰাচাত্য সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। এইটো তোমালোকে ভালকৈ চাবা। তাৰপিছতে কৰ্মই জীৱন, কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ, এইটো তোমালোকে ভালকৈ চাবা। এই দুটা ভালকৈ জানিলে তোমালোকে ইয়াৰ পৰা যিকোনো প্ৰশ্ন লিখিব পাৰিবা। এতিয়া কথা হ'ল আনন্দৰাম বৰুৱাৰ কৰ্মস্পৃহা, কিবা এটা কামৰ প্ৰতি তেখেতৰ যিটো হাবিয়াস সেইটো বহুত বেছি আছিলে। তেওঁ দিনে ৰাতিয়ে কাম কৰিছিলে, কেতিয়াও অবাবত সময় ব্যয় কৰা নাছিলে আৰু কামক লৈ তেখেতৰ জীৱনটো আগবঢ়াই নিছিলে। তেওঁ বহু সংস্কৃত গ্ৰন্থ পঢ়িছিলে, ইংৰাজীলৈ সেইবোৰ অনুবাদ কৰিছিলে যাতে সমগ্ৰ বিশ্বই আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক জানিব পাৰে। গতিকে তেওঁ যে দিনে ৰাতিয়ে কামৰ মাজেদি নিজকে নিয়োগ কৰি ৰাখিছিলে, তাৰ মাজতে তেওঁ এজন দায়িত্বশীল অফিচাৰ আছিলে। ইণ্ডিয়ান চিভিল ছাৰ্ভিচৰ তেওঁ এজন প্ৰশাসনিক সেৱাৰ বিষয়া আছিলে। তেওঁ নিজৰ কামক কেতিয়াও ফাঁকি মৰা নাছিলে। কামৰ সমান্তৰালভাৱে তেওঁ নিজৰ সাহিত্য চৰ্চাৰ কামো কৰি গৈছিলে। এই যে কামক লৈ তেখেতৰ গোটেই জীৱনটো আগবঢ়াই নিছিলে। আৰু তেনেকুৱা কৰ্মস্পৃহা থকা মানুহে কেতিয়াও ইনেই বহি থাকিব নোৱাৰে। ইনেই বহি থকাটো তেওঁলোকৰ কাৰণে কি? মৃত্যুস্বৰূপ। আৰু এই যিটো মূল মন্ত্ৰ কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ, এই বাক্যটোক তেওঁ ফ'ল' কৰিছিলে। আৰু মই ভাবোঁ আমাৰ অসমৰ প্ৰতিজন মানুহে এই বাক্যটোক ফ'ল' কৰাটো ভাল। প্ৰাচ্য আৰু প্ৰাচাত্য সমন্বয় সাধনত আনন্দৰাম বৰুৱাৰ অৱদান বুলি কেতিয়াবা লিখিবলৈ আহে। তাৰ মূল কথাটো কি বুজি লোৱা কথাটো যে আমাৰ প্ৰাচ্য মানে কোনখিনি? আমাৰ এই যে এছিয়াৰ যিখিনি কাণ্ট্ৰি আছে এইখিনিক আমি প্ৰাচ্য বুলি কওঁ। প্ৰাচাত্য বুলি ক'লে যিখিনি ইউৰোপীয়ান কাণ্ট্ৰি আছে, অৰ্থাৎ আমাৰ কাৰণে আমেৰিকা, ইংলেণ্ড এইবিলাক হৈছে প্ৰাচাত্য। গতিকে প্ৰাচ্য প্ৰাচাত্যৰ সমন্বয় সাধনত দুইটা এৰিয়া কানেকশ্যন কৰাৰ ক্ষেত্ৰত, কানেকশ্যন কেনেকৈ হ'ব? মানুহে জানিব লাগিব ভাৰতত কি আছে, ইণ্ডিয়াত কি আছে, আমাৰ বেদ মানে কি, আমুক কি তামুক কি, যদি একো নাজানেই মানুহে ইয়াৰ লগত কানেকশ্যন নকৰে। এই দুইটা অঞ্চলক প্ৰাচ্য আৰু প্ৰাচাত্যক একলগ কৰাৰ ক্ষেত্ৰত জ্ঞানৰ জৰিয়তে চৰ্চা কৰি আনন্দৰাম বৰুৱাই এখন দলং বনাই দিছিলে। পকা দলং নহয়, জ্ঞানৰ দলং, সভ্যতাৰ দলং, শিক্ষাৰ দলং। গতিকে এই যে সমন্বয়টো সাধন হৈছিলে, গতিকে প্ৰাচ্য আৰু প্ৰাচাত্যৰ এটা মিলন হৈছিলে। বাহিৰৰ মানুহে আমাক জানিব বিচাৰিছিলে, ইয়ালৈ মানুহ আহিছিলে, আমাৰ সাহিত্য পঢ়িছিলে। এই কামটো প্ৰথম হাতত লৈছিলে আনন্দৰাম বৰুৱাই। এই কথাখিনিকে প্ৰাচ্য প্ৰাচাত্যৰ সমন্বয় সাধনত লিখিব লাগিব।
মহাপুৰুষৰ পদাংক অনুকৰণ কৰি আমিও আমাৰ জীৱনটো গঢ় দিব পাৰোঁ আমুক পাঠটো আধাৰত লিখা। তাত কি লিখিব লাগিব? আনন্দৰাম বৰুৱাই কেনেকৈ কাম কৰিছিলে, কি কাম কৰিছিলে, তেওঁ যে ইমান ভাল ভাল কাম কৰিছিলে, তেওঁ তেতিয়াই বাহিৰলৈ গৈছিলে যেতিয়া মানুহে বাহিৰলৈ গ'লে জাত যাব বুলি ভাবিছিলে, আৰু এই কথাবিলাকৰ কাৰণে তেখেতক আমি সদায় অনুকৰণ কৰিবলগীয়া। এনেবোৰ কাৰণতে ক'ব পাৰি মহাপুৰুষৰ পদাংক অনুকৰণ কৰি আমি আগবাঢ়িব লাগে। এই কথাখিনিকে আমি লিখিব পাৰোঁ। গতিকে এইটো পাঠ, এইখিনি কথা জানিলেই তোমালোকৰ কাৰণে যথেষ্ট। তাৰপিছতে আহিলে মোৰ খুব ভাল লগা এটা পাঠ দেই। যেতিয়া বাহিৰৰ মানুহে ভাবি থাকে যে অসমখন কেৱল জংঘলী ৰাজ্য, কিন্তু আমাৰ অসমীয়া মানুহে বহুত ডাঙৰ ডাঙৰ কাম কৰি থৈ গৈছে। তাৰ ভিতৰত এটা খুব ধুনীয়া কাম হৈছে অসমৰ হস্তি বিদ্যাৰ্ণৱৰ সাৰ সংগ্ৰহ নামৰ এখন গ্ৰন্থ, যিখন গ্ৰন্থত হাতীৰ চিকিৎসা, হাতী কেনেকৈ ৰাখিব লাগে, হাতী কেনেকৈ ঘৰ বনাব লাগে, হাতী কোনটো খুঁটাত বান্ধিব, কি কাঠৰ খুঁটাত বান্ধিব, কোনটো হাতীক কেনেকৈ বশ কৰিব পাৰি, কি মন্ত্ৰ গালে হাতী বশীভূত হ'ব, কি খাদ্য খোৱালে বেমাৰত হাতী বাচিব, এই কথাবিলাকৰ আলোচনা কৰি আমাৰ অসমৰ এজন সেই সময়ৰ ডেকা ল'ৰা বুলিয়ে কৈছোঁ, সুকুমাৰ বৰকাঠ, তেওঁ এখন গ্ৰন্থ ৰচনা কৰিছিলে। নামটো হৈছে হস্তি বিদ্যাৰ্ণৱৰ সাৰ সংগ্ৰহ। এই কিতাপখন কাৰ আজ্ঞাত লিখিছিলে, কোনে লিখিবলৈ তেওঁক কৈছিলে? স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰৰাণী অম্বিকাৰ আদেশ মতে সুকুমাৰ বৰকাঠে হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন লিখিছিলে 1734 খ্ৰীষ্টাব্দ, মানে 1734 চনত এই গ্ৰন্থখন লিখা হৈছিলে স্বৰ্গদেউ শিৱসিংহ আৰু অম্বিকা দেৱীৰ আদেশ মতে। তাৰপিছত কথা হ'ল, এইখন কি বিষয়ক গ্ৰন্থ, কিহৰ গ্ৰন্থ এইখন? এইখন এখন ব্যৱহাৰিক পুথি, ব্যৱহাৰিক সাহিত্যৰ পুথি। ব্যৱহাৰিক সাহিত্য কি বুলি প্ৰশ্ন আহে। অৰ্থাৎ আমি কিবা এটা বৰ্ণনা কৰিছোঁ, শেৱালি সেই গছজোপাৰ তলত ৰৈ আছিল, এজাক নিবিড় বতাহে শেৱালিক চুই গৈছিল, সন্মুখত পৰি থকা গোলাপৰ পাহিটো দেখি শেৱালিৰ মনত পৰিলে ৰাহুলে তাক সেইদিনা এপাহ গোলাপ দিয়াৰ কথা কৈছিল। এইবিলাক হৈছে আমাৰ সাহিত্য, উপন্যাস, কবিতাৰ মাজত এনেকুৱা ধৰণৰ বৰ্ণনা আমি পাওঁ। কিন্তু এই বৰ্ণনাবিলাক আমি প্ৰেক্টিকেলি ক'ৰবাত প্ৰয়োগ কৰিব পাৰোঁনে? নোৱাৰোঁ। কিন্তু যেতিয়া এখন কিতাপত লিখা থাকিব, আপুনি 4ডাল বাঁহ কাটি ল'ব, এডাল বাঁহৰ জোখ 3 হাত হ'ব লাগিব, 7 ফুট দ গাঁত এটা খান্দি প্ৰথম বাঁহডাল পুতি দিয়ক, তাৰপিছত 4ফালৰ পৰা এনেকৈ বান্ধি দিয়ক, ওপৰত মাৰলি দিয়ক, খেৰ দিয়ক, এনেকৈ আপোনাৰ ঘৰ এটা হৈ যাব। আপোনাৰ কুকুৰটো বেমাৰ হৈছে, কুকুৰটো কি হৈছে আপুনি চাওক, তাৰ পেটটো ফুলিছেনে, সি খাবলৈ মন কৰা নাইনে, নেগুৰডাল পেলাই আছে আপুনি চাওক, তাৰপিছত তাক আমুক খুৱাওক তামুক খুৱাওক, তেতিয়া আপোনাৰ কুকুৰটো ভাল হৈ যাব। এই প্ৰেক্টিকেল যিবিলাক নলেজ, যিবিলাক জ্ঞান, সেইবিলাক যিখিনি সাহিত্যই আমালৈ আগবঢ়ায়, সেইখিনিকে আমি কি বুলি ক'ব পাৰোঁ? ব্যৱহাৰিক সাহিত্য বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যত লগা কৰ্ম পদ্ধতি, চিকিৎসা, স্থাপত্য, এই ধৰণৰ বিষয়বিলাকক ব্যৱহাৰিকভাৱে যিবিলাক সাহিত্যই আমাক শিকায় বা যিবিলাক গ্ৰন্থই শিকায়, সেইবিলাককে কি বুলি কয়? ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয়। আৰু এই ব্যৱহাৰিক সাহিত্যবিলাক কেতিয়াও বাকী সাহিত্যৰ দৰে ৰসাল নহয়, মানে বহু বেছি সাহিত্যিক উপাদান তাত নাথাকে। এইবিলাকৰ ভাষাটো সদায় পোনপটীয়া হয় আৰু সহজ ভাষাত কথাবিলাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। এইটোৱে হৈছে ব্যৱহাৰিক সাহিত্য। গতিকে হস্তি বিদ্যাৰ্ণৱ এখন ব্যৱহাৰিক সাহিত্য। লগতে হস্তি বিদ্যাৰ্ণৱ এখন কি পুথি? সচিত্ৰ পুথি। সচিত্ৰ পুথি মানে কি? এই যে কিতাপখন আমাৰ ইয়াত দিছে, ইয়াৰ লগতে এটা ছবি আঁকি দিছে, কিন্তু ভিতৰত তেনেকুৱা ধৰণৰ ছবি আমাৰ ইয়াত দেখা নাই। কিন্তু তোমালোকৰ ছায়েন্সৰ কিতাপখন চাবা, আগৰ ক্লাছ 10ত পঢ়ি অহা সমাজ বিদ্যাখন চাবা, যে তাত কি থাকে? কথাখিনিৰ কাষে কাষে এখন এখন ছবি থাকে। আমাৰ পুৰণি অসমীয়া মানুহেও বিভিন্ন গ্ৰন্থবিলাকৰ কাষত খুব ধুনীয়াকৈ, কেৱল ধুনীয়াই নহয়, মই খুব শব্দটো ব্যৱহাৰ কৰিছোঁ, খুব ধুনীয়াকৈ কিছুমান ছবি আঁকি দিছিলে কথাখিনিক বুজাবৰ কাৰণে। এই ছবি থকা কিতাপবিলাককে কি বুলি কোৱা হয়? সচিত্ৰ পুথি বুলি কোৱা হয়। এতিয়া আমাক প্ৰশ্ন আহিব, অসমৰ কেইখনমান সচিত্ৰ পুথিৰ নাম লিখা। কি বুলি ক'ম? লৱকুশৰ যুদ্ধ, হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ, আৰু কি হ'ব? গীত গোবিন্দ, বনমালী দেৱৰ চৰিত। এইখিনি হৈছে আমাৰ কেইখনমান সচিত্ৰ পুথি। বনমালী দেৱ হৈছে দক্ষিণপাট সত্ৰৰ প্ৰথমজন প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ। এতিয়া কথা হ'ল, এই যে সচিত্ৰ পুথিবিলাক আছে, এইবিলাকৰ নাম দুখন মনত ৰাখিলেই যথেষ্ট। আৰু এই গোটেই সচিত্ৰ পুথিবিলাকৰ ভিতৰত আমাক চমক লগাব পৰা ভাৰতবৰ্ষৰ আটাইতকৈ এখন ধুনীয়া কিতাপ, যিখন কিতাপক
পণ্ডিত জৱাহৰলাল নেহেৰু মহাত্মা গান্ধীৰ দৰে ব্যক্তিও প্ৰশংসা কৰি থৈ গৈছে সেইখনে হৈছে দ্য গ্ৰেট হস্তিবিদ্যাৰ্ণৱৰ সাৰ সংগ্ৰহ এইখন কোনে লিখিছিলে আমি সকলোৱে জানো এতিয়া এই কিতাপখনৰ বিষয়ে আমি জানিব লাগিব ইয়াত তিনিটা কথা আছে প্ৰথম কথা হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ এই গ্ৰন্থখন কোনে লিখিছিলে একদম মনত ভৰাই ল'বা সুকুমাৰ বৰকাঠে লিখিছিলে হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কিতাপখনত কি আছে চমুকৈ জানিবৰ বাবে এটা প্ৰবন্ধ লিখিছিলে কোনে লিখিছিলে সূৰ্য কুমাৰ ভূঞাই লিখিছিলে যদি সুধে হস্তিবিদ্যাৰ্ণৱ পুথি পাঠটো কোনে লিখিছিলে তেতিয়া যদি তোমালোকে সুকুমাৰ বৰকাঠ লিখা তেতিয়াহ'লে ঘেছে ভুল হ'ব কি লিখিব লাগিব ডক্টৰ সূৰ্য কুমাৰ ভূঞা সূৰ্য কুমাৰ ভূঞাই সেই কিতাপখনত কিনো আছে সেই বিষয়ে চমুকৈ আমাক জানিবলৈ হস্তিবিদ্যাৰ্ণৱ পুথি বুলি পাঠটো লিখিছিলে প্ৰবন্ধটো আৰু হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ লিখিছিলে কোনে সুকুমাৰ বৰকাঠে আৰু এই যে হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ এই পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছে হস্তিবিদ্যাৰ্ণৱ পুথি পাঠটো ক'ৰ পৰা তুলি দিয়া হৈছে যোগেন্দ্ৰ নাৰায়ণ ভূঞাই সম্পাদনা কৰা সূৰ্য কুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ নামৰ যিখন গ্ৰন্থ তাৰ পৰা আমাক হস্তিবিদ্যাৰ্ণৱ পুথি পাঠটো তুলি দিছে গতিকে এই কথাকেইটা কিন্তু মনত ৰাখিব লাগিব আৰু এই পাঠটো হস্তিবিদ্যাৰ্ণৱ পুথি পাঠটো প্ৰথম ক'ত প্ৰকাশ পাইছিলে শেষৰ ফালে আছে চোৱা এইটো প্ৰথম প্ৰকাশ পাইছিলে শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত প্ৰকাশ পাইছিলে শুক্লেশ্বৰ বৰাটো কিন্তু দিব লাগিব জয়ন্তী বুলি ক'লে নহ'ব কাৰণ জয়ন্তী কেইবাজনো সম্পাদনা কৰিছে গতিকে হস্তিবিদ্যাৰ্ণৱ পাঠটো ক'ৰ পৰা তুলি দিছে বুলি প্ৰথম ক'ত প্ৰকাশ পাইছিলে বুলি ক'লে শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী নামৰ আলোচনীখনত প্ৰকাশ পাইছিলে এতিয়া আমি মূল পাঠলৈ যাম আমি ক'লোৱে গীত গোবিন্দৰ কথা কোনে আঁকিছিলে ইয়াত ছবি কোনে কোনে আঁকিছিলে দিলবৰ আৰু দুচাই নামৰ দুজন চিত্ৰকৰ আছিলে তেওঁলোকে হস্তিবিদ্যাৰ্ণৱ পুথিৰ ছবিবিলাক আঁকিছিলে আৰু ইয়াত এটা প্ৰশ্ন আহে অম্বিকা দেৱী আৰু শিৱসিংহৰ পুতেকৰ নাম কি উগ্ৰসিংহ কোঁৱৰ এইটো কালি মই ক'বলৈ থাকি গৈছিলে গতিকে ভালেই হ'ল যি হয় ভাললৈ হয় বুলি অসমীয়াত এষাৰ কথা আছে উগ্ৰসিংহ কোঁৱৰৰ ছবি আছে আৰু এই কিতাপখনত কাৰ কাৰ ছবি আছে বুলি কেতিয়াবা প্ৰশ্ন সোধে কাৰ কাৰ ছবি আছে দুজনা চিত্ৰকৰ মানে দিলবৰ দুচাই গ্ৰন্থাকাৰ মানে কোন বৰকাঠ স্বৰ্গদেউ শিৱসিংহ আৰু অম্বিকা দেৱী লগতে তেওঁলোকৰ সন্তান উগ্ৰসিংহ কোঁৱৰৰ ছবি এই কিতাপখনৰ বিভিন্ন অংশত অংকন কৰা হৈছে তাৰপিছত আমি আহিলোঁ যে হাতীৰ বিষয়ে অসমত কিছুমান জনজাতিয়ে অতি প্ৰাচীন কালত বৰ ধুনীয়াকৈ জানিছিলে গতিকে তেওঁলোকৰ মাজৰ পৰাই হাতী প্ৰশিক্ষণ দিবলৈ মাউত আৰু ফান্দি নিৰ্বাচন কৰা হৈছিলে ফান্দিসকলে হাতী ধৰে আৰু তেওঁলোকক কি কৰে প্ৰশিক্ষণ দিয়ে ট্ৰেইনিং দিয়ে এই যে মাজতে আমাৰ গান এটা বিখ্যাত হৈছিলে কোনটো আছিলে পৰ্বতত আছিলি তই বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দি চেপা পাই লাই এইটো হাতী শিকোৱা গান মই সেইটো কাৰণে তোমালোকৰ মনত থাকিবৰ কাৰণে কৈছোঁ হাতীবিলাক যেতিয়া ধৰি আনে তেহেঁতি প্ৰথমতে খুব উগ্ৰ হৈ থাকে বিভিন্ন ধৰণৰ টেকনিক কৰি গান গাই 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 সিহঁতক কি কৰে ঠাণ্ডা কৰে এইটো হাতী এই পাঠটোৰ লগত জড়িত এটা মানে গীত গতিকে হাতী শিকাবৰ কাৰণে কিছুমান বিশেষ জনজাতি মানুহে কাম কৰিছিলে কোনে কোনে চিংফৌ খামতি নৰা ফাকিয়াল মৰাণ এইকেইটাৰ ভিতৰত যিকোনো দুটা জনজাতিৰ নাম মনত ৰাখিবা যে পূৰ্বতে কোনে কোনে হাতীৰ বিষয়ে ভালকৈ জানিছিলে বা হাতীক প্ৰশিক্ষণ দিয়া আদি কামত কোনকেইটি জনজাতি ব্যৱহাৰ বেছিকৈ তেওঁলোকক ব্যৱহাৰ কৰা হৈছিলে খামতি চিংফৌ নৰা ফাকিয়াল মৰাণ এইকেইটাৰ ভিতৰত যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে মনত ৰাখিবা তাৰপিছত প্ৰাচীন কালৰ নৃপতিসকলক কি কিতাপেৰে বিভূষিত কৰা হৈছিলে গজধ্বজ কিতাপেৰে ধ্বজ মানে কি পতাকা অৰ্থাৎ আমাৰ পুৰণি কালৰ ৰজাবিলাকৰ পতাকাত কি আছিলে হাতীৰ চিম্বল আছিলে যেনেকৈ আমাৰ ভাৰতীয় ত্ৰিৰংগাখনত অশোক চক্ৰৰ চিম্বল থাকে বিজেপিৰ পতাকাখনত পদুম ফুলৰ চিম্বল থাকে এজিপিৰ পতাকাখনত হাতীৰ চিম্বল থাকে অসমৰ পুৰণি কালৰ ৰজাসকলৰ মানে আহোমসকলৰ আগত অতি প্ৰাচীন কালৰ কথা কৈ আছোঁ ৰজাসকলৰ পতাকাখনত কিহৰ চিম্বল আছিলে হাতীৰ চিম্বল ভগৱান বিষ্ণুৰ পতাকাখনত কিহৰ চিম্বল থাকে গৰুণ্ডৰ সেইকাৰণে কোৱা হয় গৰুধ্বজ অৰ্জুনৰ পতাকাখনত কিহৰ চিম্বল থাকে হনুমানৰ সেইকাৰণে কোৱা হয় কপিধ্বজ তেজপুৰৰ ৰজা বান ৰজাৰ পতাকাখনত কিহৰ চিম্বল আছিলে ময়ূৰ চৰাইৰ সেইকাৰণে কোৱা হয় ময়ূৰধ্বজ আৰু অসমৰ প্ৰাচীন কালৰ ৰজাবিলাকৰ পতাকাত কিহৰ চিম্বল আছিলে হাতীৰ চিম্বল সেইকাৰণে কোৱা হয় গজধ্বজ আৰু গজধ্বজ কিতাপেৰে তেওঁলোকক বিভূষিত কৰা হৈছিলে
এইটো কথা আমি গম পালোঁ এইখিনিলৈকে আমাৰ ক্লিয়াৰ ৰঘুবংশৰ মতে ইন্দ্ৰমতীৰ স্বয়ম্বৰত ৰাজকুমাৰ অজয় বিবাহ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ পৰা অৱতৰণ কৰিছিল গতিকে অজয় কাক বিয়া পাতিছিলে বুলি যদি আহে ইন্দ্ৰমতীক বিয়া পাতিছিলে ক'ত উল্লেখ আছে ৰঘুবংশত এতিয়া আহিলোঁ মেইন কথা এইটো বহুতে পাহৰি যায় আমাৰ যিখন হস্তিবিজ্ঞানৰ সাৰসংগ্ৰহ সেইখন হৈছে অসমীয়াৰ পুথি কিন্তু সংস্কৃত ভাষাটো হাতীৰ বিষয়ে বিভিন্ন গ্ৰন্থ লিখা হৈছিলে নে নাই হোৱা কেইখনমান হাতীৰ বিষয়ে গ্ৰন্থ যদি লিখিবলৈ আহে সংস্কৃত ভাষাত ৰচনা কৰা কি লিখিব লাগিব প্ৰথমখন লিখিব লাগিব গজেন্দ্ৰ চিন্তামণি 2 নম্বৰখন লিখিব লাগিব হস্তি আয়ুৰ্বেদ 3 নম্বৰখন যদি সোধে তেতিয়াহ'লে লিখিব লাগিব কি মাতংগ লীলা একদম মনত ৰাখিবা সহজ হস্তিবিদ্যাৰ্ণৱৰ যিখন গ্ৰন্থ এখন অসমীয়াত লিখিছে কিন্তু সংস্কৃত ভাষাটো হাতীৰ বিষয়ে তেনেকুৱা ধৰণৰ গ্ৰন্থ লিখিছিলে সেইকেইখনৰ নাম যদি দুখনৰ সোধে তেতিয়াহ'লে আমি ধুনীয়াকৈ লিখি দিম গজেন্দ্ৰ চিন্তামণি তাৰপিছত হস্তি আয়ুৰ্বেদ আৰু মাতংগ লীলা কেতিয়াবা ৰাইটাৰৰ নাম সোধে পালকাপ্য মুনিয়ে ৰচনা কৰিছিলে হস্তি আয়ুৰ্বেদ নীলকণ্ঠই ৰচনা কৰিছিলে মাতংগ লীলা আৰু এই দুখনৰ নাম কেতিয়াবা সোধে এই দুটা ক'লেই হ'ল গজেন্দ্ৰ চিন্তামণি 3খন কিতাপ নীলকণ্ঠই গজেন্দ্ৰ চিন্তামণি ৰচনা কৰিছিল দেই ইয়াৰ বাহিৰেও বৰাহ মিহিৰে ৰচনা কৰিছিলে বৃহৎ সংগীতা তাত কিন্তু হাতীৰ বিষয়ে ডাইৰেক্টলি লিখা নাই হাতীৰ বিষয়ে উল্লেখ আছে কিন্তু ৰাইটাৰৰ নাম কেতিয়াবা সোধে বৃহৎ সংগীতাৰ ৰচক কোন বৰাহ মিহিৰ সোমদেৱে কি ৰচনা কৰিছিলে যশস্ তিলক কৌটিল্যই কি ৰচনা কৰিছিলে অৰ্থশাস্ত্ৰ আৰু কামণ্ডকীয় নীতিসাৰ এইবিলাক হৈছে গজশাস্ত্ৰৰ এটা মানে আভাস তাৰপিছত এই গোটেই কিতাপ পত্ৰবিলাক পঢ়ি বা অসমৰ মানুহবিলাকৰ ট্ৰেডিশ্যনেল জ্ঞানবিলাক অৰ্জন কৰি পেলাই আমাৰ সুকুমাৰ বৰকাথে গ্ৰন্থখন লিখিছিলে এজ এ ৰিচাৰ্চ পেপাৰ হিচাপে সেইটো কাৰণে নাম দিছিলে হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ অৰ্থাৎ চব বস্তু তেওঁ এড কৰিছিলে তাত সেইটো কাৰণে এইখন কিতাপৰ মূল্যটো বহুত বেছি তাৰপিছত আহিলে হস্তিবিদ্যাৰ্ণৱ পুথিৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু এইটো প্ৰেগাত এজ ইট ইজ মনত ৰাখিবা বা বুজি ল'বা যে আমাৰ হস্তিবিদ্যাৰ্ণৱ পুথিত কিহৰ বিষয়ে আহিছে কিহৰ বিষয়ে আছে এই কিতাপখনত কিহৰ বিষয়ে আছে বুলি ক'লে আমি গোটেই কিতাপখন পঢ়ি দিব নালাগে কি চাব লাগিব সূচীপত্ৰখন চাব লাগিব সূচীপত্ৰখন চালেই আমি গম পাম যে ইয়াত কিহৰ বিষয়ে আছে ঠিক তেনেদৰে হস্তিবিদ্যাৰ্ণৱ পুথিত কিহৰ বিষয়ে আছে বুলি উল্লেখ কৰিলে বিষয়বস্তু কি বুলি প্ৰশ্ন কৰিলে আমি এই যে 44 নম্বৰ পৃষ্ঠাত আছে বিবিধ হাতীৰ লক্ষণ একদম সহজভাৱে মনত ৰাখি থোৱা সেইটো আহিলে সেইটো লিখি দিলে হ'ব বিশেষ ঢেৰ যি টি কথা লিখি থাকিব নালাগে যি টি কথা লিখিলে নম্বৰ নিদিয়ে মূল কথা লিখিবা কমকৈ লিখিবা নম্বৰ দিবলৈ বাধ্য গতিকে তোমালোকে ভয় নকৰিবা একদম পইণ্ট টু পইণ্ট তোমালোকে পঢ়া আৰু পইণ্ট টু পইণ্ট তোমালোকে লিখিবা তেতিয়া নম্বৰ দিবই বিবিধ হাতীৰ লক্ষণ বিভিন্ন হাতীবিলাকৰ লক্ষণ হাতীশাল নিৰ্মাণৰ নিয়ম কেনেকৈ হাতীৰ শাল নিৰ্মাণ কৰিব লাগে বা হাতী থকা ঘৰটো নিৰ্মাণ কৰিব লাগে তাৰ বিষয়ে ইয়াত উল্লেখ আছে হাতী বন্ধা খুঁটাৰ মান এটা হাতী বন্ধা খুঁটা কিমান ডাঙৰ কিমান আকাৰৰ হ'ব সেইটো বিষয়ে ইয়াত আছে কাঠৰ নিবদ্ধ কি কাঠ ব্যৱহাৰ কৰিব হাতী বান্ধিবলৈ তাৰ বিষয়ে এখন কিতাপত আছে হাতী দাঁতৰ মূল্য কিমান সেই বিষয়ে আছে যাত্ৰা কালত আৰু উভতি অহাৰ পিছত হাতীৰ লগত কৰিবলগীয়া শুভ কাম যে হাতী এটা ক'ৰবালৈ ওলাই গৈছে ঘৰলৈ উভতি আহিছে তাক কিছুমান তন্ত্ৰ মন্ত্ৰ বা কিছুমান বিশেষ কাম কৰিবলগীয়া থাকে যাতে তাৰ কোনো বিপদ বিঘিনি নহওক কি কৰিব লাগে ইয়াত উল্লেখ আছে হাতী বন্ধা হাতী বশ্য হোৱা মন্ত্ৰ কি মন্ত্ৰ গালে হাতী বশীভূত হ'ব স্বৰ্গদেউ ঘাই হাতী শিকোৱাৰ নিয়ম কিমান টেলেণ্টেড আছিল অসমৰ মানুহ চিন্তা কৰা স্বৰ্গদেউ যিটো হাতীত উঠিব সেইটো হাতী স্পেচিয়েলি ট্ৰেইনিং দিয়ে বাকী হাতীবিলাকৰ লগত তাক নিমিলায় অৰ্থাৎ আজি PM যদি ভাৰতৰ ইয়ালৈ আহে CM যদি আহে নৰ্মেল গাড়ীত উঠি নাহে তেওঁলোকৰ কাৰণে বিশেষ ব্যৱস্থা থকা গাড়ী থাকিব ঠিক তেনেদৰে তেতিয়া আমাৰ গাড়ী নাছিলে হাতী আছিলে গতিকে স্বৰ্গদেউ যিটো হাতীত উঠিব সেইটো হাতী স্পেচিয়েলি ট্ৰেইনিং দিয়া হয় সি 1 কিলোমিটাৰ আধা কিলোমিটাৰ আগতেই গম পাই যায় ক'ৰবাত যদি শত্ৰু থাকে গোন্ধতে সি গম পাই যাব মানুহ দেখিলেই সি চিনি পাব এইটো আমাৰ দেশৰ মানুহ নে বেলেগ দেশৰ মানুহ কেনেকুৱা ধৰণে ইমাৰ্জেঞ্চি টাইমত স্বৰ্গদেউ প্ৰটেকশ্যন দিব লাগিব এই গোটেই কথাবিলাক সেই হাতীটোক স্পেচিয়েলি ট্ৰেইনিং দিয়া হয় গতিকে স্বৰ্গদেউ ঘাই হাতীটোক কেনেকৈ শিকাব এইটো হস্তিবিদ্যাৰ্ণৱত সুকুমাৰ বৰকাথে উল্লেখ কৰিছে কিছুমান হাতী আছে যিবিলাক হাতী ৰজাৰ ঘৰত থাকিলে ৰজাৰ অমংগল হয় সেইবিলাক হাতী ৰজাৰ বাহিৰত ৰাখিব লাগিব ঘৰৰ পৰা
কোনবিলাক হাতী ৰজাৰ কাৰণে মংগলজনক সেইবিলাক ভিতৰত ৰাখিব লাগিব এইবিলাকৰ ইনষ্ট্ৰাকশ্যন ইয়াত আছে হাতী বেমাৰ হ'লে কেনেদৰে চিকিৎসা কৰিব ইয়াৰ বিষয়ে আছে এই যিটো প্ৰেগাপ এজ ইট ইজ তোমালোকে আজি মনত ৰাখি থোৱা মই ভাবোঁ চবৰে মনত থাকিব মনত নথকা কাৰণে নাই গোটেইকেইটা পইণ্ট নোৱাৰিলেও অন্ততঃ 7-8টা 5টামান পইণ্ট মনত ৰাখিবা বিষয়বস্তু সুধিলে সেই কথাখিনি লিখিবা বাকীখিনি যিখিনি মই কৈছোঁ তাৰ পৰা সাজি পেলাই লিখি দিবা নম্বৰ দিব এইখিনি গ'ল তাৰপিছতে গ'ল এইবাৰ আহিলে মংগলদায়ক হাতীৰ লক্ষণ এইটো প্ৰায় আহি থাকে প্ৰশ্ন এইটো যি টি কথা লিখে যিবিলাক হাতী বহুত বেছি সৌভাগ্যশালী যিবিলাক হাতীয়ে দেখিবলৈ ধুনীয়া কিবা কিবি কিন্তু মূল কথাকেইটা কোনো নিলিখে সেইটো কাৰণে নম্বৰ কাটি দিবলগীয়া হয় কেইটামান পইণ্ট আছে মনত ৰাখি লোৱা যে মংগলদায়ক হাতী মানে কি মংগল মানে কি বুজি পাওঁ যিটো বস্তু থাকিলে আমাৰ ভাল হয় যিটো মংগলময় হয়নে মংগলম ভগৱান বিষ্ণু মংগলম গৰুড়ধ্বজ মংগলম পুণ্ডৰীকাক্ষম মংগলম তনুহৰি অৰ্থাৎ মংগল যিটো বস্তুত কল্যাণ হয় কিছুমান এনেকুৱা লক্ষণযুক্ত হাতী আছে যিবিলাক হাতী থাকিলে ৰজাৰ ঘৰৰ জয়ময় অৱস্থা হৈ যায় স্পেচিয়েল কোৱালিটি থকা কিছুমান হাতী সেইবিলাককে মংগলদায়ক হাতী বুলি কোৱা হয় এতিয়া মংগলদায়ক হাতী বৰ্ণনাটো মই বুজাই দিছোঁ তোমালোকে মনত ৰাখি লোৱা প্ৰথম হ'ব লাগিব কি শ্যাম বৰ্ণ অৰ্থাৎ এই হাতীটো এই আমি দেখি থকা ধোঁৱা বৰণীয়া হ'লে নহ'ব শ্যাম বৰণীয়া অৰ্থাৎ ক'লা ধৰণৰ হ'ব লাগিব বুজি পাইছানে অকণমান ক'লা বৰণৰ শ্যাম বৰণীয়া তাৰপিছত আহিলে শৰীৰ স্থূল কেটেং মেটেং এনেকুৱা ধৰণৰ হাতী মংগলদায়ক নহয় প্ৰথম কি হ'ব লাগিব শ্যাম বৰণীয়া তাৰপিছত কি হ'ব লাগিব শৰীৰ স্থূল একদম শকত আবত মানে যাৰ যিটো কোৱালিটি সেইটো থাকিলেহে ভাল লাগে হাতী এটা যদি স্লিম ফিগাৰ হয় ভাল লাগিব জানো নালাগে গতিকে এইটো যিটো মংগলদায়ক হাতী তাৰ শৰীৰটো সদায় স্থূল হয় একদম প্ৰকাণ্ড 3 নম্বৰতে 2 দন্ত দীৰ্ঘ দাঁত দুটা বহুত দীঘলীয়া হয় আৰু সমান হয় ধুনীয়া উজ্জ্বল বগা ৰঙৰ হয় বুজি পাইছানে প্ৰথম শ্যাম বৰণৰ তাৰপিছত শৰীৰ শকতাবত অৰ্থাৎ স্থূল 2 দন্ত দীৰ্ঘ দাঁত দুটা দীঘলীয়া সমান ৰংগ কৰা ই কেতিয়াও মন মাৰি নাথাকে প্ৰত্যেক পৰিস্থিতিতে কি সদায় ফূৰ্তিত থাকে পজিটিভ মাইণ্ডেড এটা বাক্যত ক'বলৈ গ'লে সব পৰিস্থিতিত কি সদায় আনন্দত থাকে আগলৈ চাপি যোৱা অৰ্থাৎ কাম কিবা কৰিবলৈ দিলে সি কেতিয়াও পিছলৈ ঘূৰি নাহে পাল নেমাৰে সি সদায় আগবাঢ়ি যায় কালখিলি বৰ্ণ মানে ক'লা শিলৰ দৰে বৰণ অৰ্থাৎ হাতীৰ কিছুমান থাকে খুব খবলা খবলি বডিটো দেখিবলৈ চিষ্টেমেটিক নহয় কিন্তু যিটো মংগলদায়ক হাতী সেইটো সদায় কেনেকুৱা ধৰণৰ হয় কালখিলি বৰ্ণ অৰ্থাৎ তাৰ গোটেই বডিটো বহুত নিমজ হয় ক'লা শিল এটা যিমান মিহি তাৰ পিঠিখনো সিমান মিহি নখ কালখিলি বৰ্ণ অগ্ৰজোঙা নখ অল্পকলীয়া এই হাতীৰ যিটো নখ সেইটো অলপ ক'লা ধৰণৰ হয় একেবাৰে চকচকীয়া বগা নহয় আৰু অকণমান জোঙা হয় বলৱন্ত আৰু শক্তিশালী আজ যদি ৰজাই পায় ৰজাৰ বহুত ধন লাভ হয় আৰু এই হাতীটো যদি কেনেবাকৈ ৰজাৰ ঘৰলৈ পালে তেতিয়াহ'লে ৰজাৰ বহুত টকা পইচা আহে ৰাজ্যৰ উন্নতি হয় টেক্স কালেকশ্যন বেছি হয় যুদ্ধ বিগ্ৰহ কমকৈ হয় অৰ্থাৎ এইটো বহুত বেছি লাকি হাতী সেইটো কাৰণে কোৱা হয় মংগলদায়ক হাতী আমিও আজিকালিও হাতীক বহুত ভাল পাওঁ ক'ৰবালৈ যাওঁতে হাতী দেখিলে নমস্কাৰ কৰি যাওঁ হয় নহয় হাতী বৰ মৰমৰ বস্তু গতিকে এইটো মংগলদায়ক হাতীৰ লক্ষণটো একদম মই যেনেকৈ কৈছোঁ তেনেকৈ বুজি ল'বা তাৰপিছত এইটো প্ৰশ্ন এই কাৰণে মই ভাবিছোঁ কালি ভিডিঅ'টো মই কেলৈ আপলোড কৰিব নোৱাৰিলোঁ কি কাৰণে ইমান বাৰে প্ৰতি আমাক ডিষ্টাৰ্ব দিলে অৰ্থাৎ বহুতকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন কালি মই ক'বলৈ থাকি গৈছিলে কিন্তু আজি সেইকেইটা মই ক'ব পাৰিছোঁ সেইটো কাৰণে কোৱা হয় যি হয় সদায় ভালৰ কাৰণে হয় পুৰণি কালত স্বৰ্গদেউসকলে মূৰত এটা বিশেষ পাগুৰি মাৰিছিলে বিশেষ কাপোৰ দি সেই কাপোৰটো মানে সেই বস্ত্ৰখনক কি বুলি কোৱা হয় শিৰবস্ত্ৰ ফচৌ বুলি কয় এইটো প্ৰশ্ন আহে বহুতে ফচৌ মানে কি এইটো ক'ত শুনিছিলোঁ নাই গাঁৱত কোনোবা ল'ৰাবিলাকক জোকাই যে ফচৌ বুলি সেইটো বুলি ভাবে কিন্তু ফচৌ মানে কি স্বৰ্গদেউসকলে মূৰত মৰা এখন বিশেষ শিৰবস্ত্ৰ এইটো কিন্তু লিখিব লাগিব শিৰবস্ত্ৰ মানে মূৰত মৰা কাপোৰ কিন্তু স্বৰ্গদেউ শব্দটো উল্লেখ নকৰিলে নহ'ব স্বৰ্গদেউসকলে মূৰত মৰা শিৰবস্ত্ৰক স্বৰ্গদেউসকলৰ শিৰবস্ত্ৰক মূৰত মৰা শিৰবস্ত্ৰ একেটাই সেই কাপোৰখনক কি বুলি কয় ফচৌ বুলি কয় আৰু মই তোমালোকৰ জ্ঞাতাৰ্থে জনাওঁ যদি কোনোবাই মাজুলীলৈ ফুৰিবলৈ আহা দক্ষিণপাট সত্ৰৰ মিউজিয়ামত এখন কাপোৰ আছে যিখন বৰ্তমান এক পিছে আছে গোটেই পৃথিৱীৰ ভিতৰত আজিৰ তাৰিখত ইণ্টাৰনেশ্যনেল মাৰ্কেটত সেই কাপোৰখনৰ 1 মিটাৰৰ দাম প্ৰায়
1 কোটি টকাৰ ওচৰা-ওচৰি হ'ব। কি কাৰণে? সেই কাপোৰখন তাহানিৰ দিনত চীন দেশত বোৱাইছিলে আৰু অসমৰ স্বৰ্গদেৱে ইয়ালৈ মগাই আনিছিলে মূৰত পাগুৰি মাৰিবলৈ, ৰাণীয়ে ব্লাউজ চিলাবলৈ। ছাঁতে শুকোৱা, মুঠিতে লুকোৱা কাপোৰখন তিয়াই দিলা, তিয়াই দি তুমি ছাঁত মেলি দিয়া, খুব বেছি 10-15 মিনিটৰ ভিতৰত সি শুকাই যাব। ইমানেই কোমল কাপোৰ হাতৰ মুঠিত তুমি এনেকৈ ভৰাই থৈ দিব পাৰা। সৰু সৰু বিন্ধা আছে, কিন্তু পানী দিলে পানী সৰকি নাযায়, এনেকুৱা টেকন'লজিত বনোৱা। আৰু সেই কাপোৰবিলাকেই মূৰত মাৰিবলৈ ব্যৱহাৰ কৰিছিলে স্বৰ্গদেউসকলে। সেই মূৰত মৰা কাপোৰখনকে কি বুলি কৈছিলে? ফচৌ। তাৰপিছত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, কোনজন ৰজাৰ দিনত প্ৰথমতে মোগলী ধৰণেৰে কাপোৰ পিন্ধিবলৈ লৈছিলে? অৰ্থাৎ তাৰ আগতে আমাৰ অসমৰ স্বৰ্গদেউসকলে মুগাৰ কাপোৰ, মুগাৰ চোলা, চাপকন চোলা, মূৰত ফচৌ এইবিলাক মাৰিছিলে। কিন্তু ৰুদ্ৰসিংহৰ দিনত দিল্লীৰ বাদশ্বাহে কিছুমান কাপোৰ পঠিয়াইছিলে আমালৈ। প্ৰথমতে ৰুদ্ৰসিংহই মান্তি হোৱা নাছিলে, এইবিলাক মই নিপিন্ধো, কটকীক উভতাই পঠিয়াইছিলে। তোৰ ৰজাই দি পঠিয়ালে বুলি মই তহঁতৰ সেই ঠেঙা পেণ্টটো পিন্ধিম নেকি লং পেণ্টৰ নিচিনা? নিপিন্ধো। কিন্তু আমাৰ মন্ত্ৰীসকলে তেওঁক ক'লে, এতিয়া আমি কিহত আছোঁ? সন্ধি কৰি আছোঁ, সন্ধিত আছোঁ, যুদ্ধ বিগ্ৰহ নকৰোঁ বুলি অলপ দিনলৈ চুক্তি কৰি থৈছোঁ, কিন্তু তলে তলে আমি যুদ্ধৰ প্ৰস্তুতি কৰি আছোঁ। এতিয়া যদি এইখিনি কাপোৰ আপুনি নিপিন্ধি পেলাই ঘূৰাই দিয়ে, তেতিয়াহ'লে তেহেঁতি গৈ ক'বগৈ যে অসমৰ স্বৰ্গদেৱে আপুনি দিয়া কাপোৰ গ্ৰহণ নকৰিলে। লগে লগে কি হ'ব? যুদ্ধ আকৌ আৰম্ভ হ'ব, আমি বিপদত পৰি যাম। গতিকে প্লিজ মহাৰাজ, কেইদিনমানৰ কাৰণে শান্ত হৈ থাকক। এইবিলাক হৈছে কূটনীতি, ৰাষ্ট্ৰনীতি, ফৰেইন পলিচি। এতিয়াই যে আছে নহয়, তেতিয়াও আছিলে। কি কৰিব লাগিব, কোন পৰিস্থিতিত কেনেকৈ থাকিব, মন্ত্ৰীয়ে এইবিলাক কূটনীতি ৰচনা কৰে। গতিকে স্বৰ্গদেউ ৰুদ্ৰসিংহই মান্তি হৈছিলে। প্ৰথমতে ডাঙৰীয়াসকল কিন্তু মান্তি হোৱা নাছিলে, কিন্তু শেষত সকলোৱে পিন্ধিলে। এই যে আমি লাচিতে মূৰ্তিটো দেখোঁ যে লং পেণ্টৰ নিচিনা পিন্ধে, লং পেণ্ট পিন্ধে নেকি? জিন্স পেণ্ট পিন্ধে নেকি? নহয়, সেইটোৱে হৈছে ঠেঙা পেণ্ট, যাক কোৱা হয় জামা। আজিকালিও আমি কওঁ পায়জামা। এইটো ক'ৰ পৰা আহিছে? এইটো মোগলী শব্দ, জামা বুলি কয় তেনেকুৱা ধৰণৰ পেণ্টটো। আৰু সেই কাপোৰ প্ৰথম পিন্ধিছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। গতিকে এইটো প্ৰশ্ন আহে, কাৰ দিনত প্ৰথমতে মোগলী সাজপাৰৰ প্ৰচলন হৈছিলে? কাৰ দিনত? স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। এইখিনি গ'ল। দিলবৰ দুচাইৰ কথা আমি ক'লোৱেই। আৰু এই কিতাপখনত ধুনীয়া ধুনীয়া ছবি আঁকিছিলে, এতিয়াও ধুনীয়া হৈ আছে। এই কিতাপখন হেমচন্দ্ৰ গোস্বামীৰ ডাঙৰীয়াই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঁইৰ ঘৰৰ পৰা আনিছিলে। তাৰপিছতে একেবাৰে শেষত প্ৰশস্তি অংশ আছে, ইন্দ্ৰবংশ সৰোবৰ, এইখিনি তোমালোকে পঢ়ি ল'বা যে ইয়াৰ গদ্য কেনেকুৱা, যে প্ৰশস্তি অংশ সংস্কৃত গ্ৰন্থে, বিভিন্ন সংস্কৃত ভাষা ইয়াত আছে। সংস্কৃত ভাষাই সুন্দৰভাৱে প্ৰশস্তি অংশ সুকুমাৰ বৰকাতে ৰচনা কৰিছে। গতিকে সংস্কৃত ভাষাৰ প্ৰভাৱ ইয়াৰ গদ্যশৈলীত আমি দেখিবলৈ পাওঁ। ইন্দ্ৰবংশ সৰোবৰৰ দুটামান লাইন তোমালোকে তুলি দিলা। সমান্তৰালভাৱে আমি ইয়াত অসমীয়া থলুৱা ভাষাৰ এটা সুৰো আমি দেখিবলৈ পাওঁ, যিটো সাধাৰণভাৱে সৰ্বসাধাৰণ মানুহৰ মুখৰ ভাষাৰ পৰা সুকুমাৰ বৰকাতে এই গদ্যশৈলীটোত ব্যৱহাৰ কৰিছিলে। যেনেদৰে পাতালৰ যাকে যি হাতী আহিছে, তাৰ মুখ ৰূপ দেখি, গাৰ আতুল চন্দনৰ বৰ্ণনাহেন দেখি, নেজ মাটি লুটি যায়, ইয়াৰ দুটামান লিখি দিবা। আৰু ইয়াৰ পৰা কি আহিব পাৰে? শব্দ অৰ্থ আহিব পাৰে দেই। ফচৌ মানে কি? আহোম ৰজাই মূৰত পিন্ধা বস্ত্ৰ বিশেষ। ইজাৰ মানে চুৰিয়া বা ঠেঙাৰ তলত পিন্ধা পায়জামা। তাৰপিছত ৰাতুল মানে হৈছে ৰঙা। বহুনা, এইটো আহি থাকে দেই, বহুনা মানে যিখিনি অকণমান আনকমন, সকলোৱে নজনা তেনেকুৱাবিলাকেই প্ৰশ্নত শব্দ অৰ্থ সোধে। বহুনা মানে হাতীৰ ডিঙিত মাউত যিটো ঠাইত বহে সেই জেগাডোখৰ কি বুলি কয়? বহুনা। তাৰপিছত এইকেইটা বস্তু চালেই হ'ব। এইটো পাঠ ক'ৰ পৰা তুলিছে গোটেইখিনি মই কথা ক'লোৱেই, আৰু ইয়াত বিশেষ ক'বলগীয়া নাই। ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? 52 এইটো পেজত আছে, ভালকৈ চাই ল'বা। হৈ গ'ল? কিমান সময় হ'লেও? 33 ন? আৰু মই বাকীখিনি আধা ইটো কৈ থোৱা আছে। ভাৰতীয় আদৰ্শত বৈৰাগ্যটো মই চমুকৈ কৈ দিছোঁ। তীৰ্থনাথ শৰ্মাই ৰচনা কৰিছিলে। তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নামটো কেতিয়াবা আহে কামখেন্দুৰ। ভাৰতীয় আদৰ্শত বৈৰাগ্য, যে বৈৰাগ্য মানে আমি কি বুজোঁ? সকলো বস্তু ত্যাগ কৰি পেলাই ক'ৰবালৈ ওলাই গুচি গ'লোঁ, ৰঙা কাপোৰ এখন পিন্ধি ল'লোঁ, ভিক্ষা কৰি খাইছোঁ, এইটোৱে আমাৰ দৃষ্টিত বৈৰাগ্য। কিন্তু ভাৰতবৰ্ষই সেইটো বৈৰাগ্যক ছাপোৰ্ট কৰা নাই। ভাৰতবৰ্ষই এটা সমৃদ্ধশালী জীৱনৰ কাৰণে আমাক জীয়াই থাকিবৰ কাৰণে আমাক উপদেশ দিছে। বেদ বেদাংগত সদায় এটা সমৃদ্ধময় জীৱনৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ আমাক উপদেশ প্ৰদান কৰিছে। কিন্তু সকলো সম্পদ আমাৰ হাতত আছে, টকা পইচা অজস্ৰ আছে, তাৰপিছতো কিন্তু আমি অহংকাৰ কৰা নাই। যিখিনি আছে লিমিটেড
এটা ৱেইট আমি ভোগ কৰিছোঁ, এটা সীমিত পৰিসীমাৰ ভিতৰত ভোগ কৰিছোঁ, নিৰাসক্ত হৈ আছোঁ, অৰ্থাৎ সেইখিনিৰ লগতে লাগি থকা নাই, বেলেগ কামো আমি কৰি আছোঁ আৰু লগতে বেলেগকো মই সহায় কৰিছোঁ। এই যে নিৰাসক্ত হৈ থকাৰ যিটো ভাৱনা বা থকাৰ পিছতো আমি যিটো বস্তু নালাগে বুলি এৰি দিছোঁ, এইটোৱেই হৈছে প্ৰকৃত ত্যাগ। আৰু থকাৰ পিছতো মানে নিৰাসক্ত হৈ ভোগ কৰিব পৰাটোৱে হৈছে প্ৰকৃত বৈৰাগ্য, অৰ্থাৎ মনৰ পৰা যিটো বস্তু ত্যাগ কৰিব পৰা যায়। মোৰ ঘৰত খাবলৈ চাউলেই নাই, মাছ মাংস নাই, মিঠাই পাতি নাই, তাৰপিছত মই কৈছোঁ যে মই মাছ মাংস নাখাওঁ, এইটোক প্ৰকৃত ত্যাগ বুলি কোৱা নাই। যে মোৰ জীৱনত চব আছে, যি ইচ্ছা মই তাকে কৰিব পাৰোঁ, তাৰপিছতো কিন্তু মই নিজৰ এটা ডিচিপ্লিন লাইফ মই চলাই গৈছোঁ। পালোঁ বুলিয়েই মই অহংকাৰ কৰি মদ ভাং খাই পইচা উৰুৱাই দিয়া নাই। লিমিটেড এটা চিন্তাৰ মাজত মই ধুনীয়াকৈ আছোঁ, সুখী হৈছোঁ, সমাজৰ কাৰণেও চিন্তা কৰিছোঁ, কাৰোবাক পাৰিছোঁ 2 টকা দিছোঁ। এইটোৱে হৈছে প্ৰকৃত ত্যাগ বা বৈৰাগ্য ভাৰতীয় আদৰ্শত। কিন্তু আমি কি ভাবি থাকোঁ, চব ত্যাগ কৰি দিয়াটোৱে প্ৰকৃত বৈৰাগ্য। এইটো নহয়। তোমালোকে প্ৰথম কথাখিনি ভালকৈ পঢ়ি ল'লে বুজি পাবা। তাৰপিছত ইয়াত মেইন কথা এটা আহিছে যে গুৰুকুল ব্যৱস্থা আছিলে আমাৰ প্ৰাচীন ভাৰতত। গুৰুৱে যেতিয়া ঘৰলৈ ছাত্ৰ ছাত্ৰীসকল গৈছিলে তেওঁলোকক উপদেশ দিছিলে। কি বুলি উপদেশ দিছিলে? প্ৰথম কৈছিলে সত্য ক'বা, ধৰ্ম আচৰণ কৰিবা, ধৰ্মৰ পথৰ পৰা কেতিয়াও আঁতৰি নাহিবা, পিতৃক দেৱতাৰ দৰে মানিবা, মাতৃক দেৱতাৰ দৰে মানিবা, আচাৰ্যক দেৱতাৰ দৰে মানিবা, যি পাইছা সৎ পথেৰে উপাৰ্জন কৰিবা, সৎ পথেৰে তুমি যিমান ইচ্ছা সিমান অৰ্জন কৰা, 2 নম্বৰী ৰাস্তাৰে কেতিয়াও পইচা নঘটিবা, আৰু কি কৰিবা? দান দিবা। দান দিলে তোমালোকৰ কল্যাণ হ'ব, সমাজৰ কাৰণে ভাল হ'ব। যিখন সমাজে তোমাক পঢ়ুৱালে সেইখন সমাজক তুমি ৰিটাৰ্ণ দিব লাগিব। দানো কেনেকৈ দিবলৈ কৈছিলে? প্ৰথমতে কৈছে যে শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম। এইটো কেতিয়াবা মিনিংটো সোধে। শ্ৰদ্ধয়া দেয়ম মানে শ্ৰদ্ধাৰে দান কৰিবা, অশ্ৰদ্ধয়া অদেয়ম মানে অশ্ৰদ্ধাযুক্ত মন লৈ, অহংকাৰ লৈ, মই দিছোঁ এই লেবেল মাৰি কেতিয়াও দান নিদিবা। সেইকাৰণে কৈছে শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম। শ্ৰিয়া দেয়ম হ্ৰিয়া দেয়ম সংবিদা দেয়ম। সংবিদা দেয়ম মানে কি? মিত্ৰ ভাৱত, বন্ধুত্বৰ ভাৱত দান দিবা। শ্ৰিয়া দেয়ম হ্ৰিয়া দেয়ম কি আছিলে? সলজ্জভাৱে। হ্ৰিয়া দেয়ম মানে লাজে লাজে, অহংকাৰ কৰি নহয়, মইনো কি দিব পাৰিছোঁ। ভগৱানে আমাক অনন্ত কোটি ব্ৰহ্মাণ্ড দিছে, বতাহ দিছে, পানী দিছে, আনলিমিটেড উশাহ দিছে, ফ্ৰী অফ কষ্ট। মই টকা 1000 খৰচ কৰি মানুহ এজনক ভাত খোৱালোঁ, তাৰপিছতে মোবাইলটো উলিয়াই হয় আমি ইয়াত দেখুৱাইছোঁ আজি এজন ভোকাতুৰ মানুহক আমি কেনেদৰে অন্নদান কৰিছোঁ, তেওঁ কিমান দিনৰ পৰা খাবলৈ পোৱা নাছিলে, আপোনালোকে দেখিছে, মই দিয়া ভাতকেইটা তেওঁ চপচপাই মাৰিছে, দাদা চিকেন এপিচ খাই দেখুৱাই দিয়কচোন। এই ধৰণৰ কাম কেতিয়াও কৰিবলৈ হাক দিছে। সদায় বিনম্ৰতাৰে কাৰোবাক দান দিবলৈ কৈছে। গতিকে দান কেনেকৈ দিব লাগে সেই পইণ্টকেইটা, শ্ৰিয়া দেয়ম হ্ৰিয়া দেয়ম শ্ৰদ্ধয়া দেয়ম, এইকেইটা গোটেইকেইটা চাবা। তাৰপিছত আহিলে তৈত্তেৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? তৈত্তেৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম। তাৰপিছত আৰু এখন উপনিষদৰ কথা কৈছে, ইষু উপনিষদ। তাত এটা বাক্য দিছে, ভুঞ্জিথা তক্তেন মা গিধক কচ্চ সিদ্ধনম। শ্লোকটো শুদ্ধ হৈছে নে ভুল হৈছে মই নাজানো, মুখস্থ নাই। ভুঞ্জিথা তক্তেন মা গৃধ। কি আছিলে তোমালোকে চাই ল'বা দেই, মই আকৌ কিতাপ নেমেলোঁ। ভুঞ্জিথা মানে হৈছে ভোগ কৰা, তক্তেন ত্যাগ কৰি ভোগ কৰা, মা গৃধ কচ্চ সিদ্ধনম, যে বেলেগৰ প্ৰতি তুমি আশা নকৰিবা, বেলেগৰ ভাগটো আশা নকৰিবা। মই চিম্পুল ৱেত বুজাই দিছোঁ এই গোটেই পইণ্টটো। ইষু উপনিষদৰ প্ৰথম উপদেশ কি? ভুঞ্জিথা তক্তেন মা গৃধ কচ্চ সিদ্ধনম। ভুঞ্জিথা মানে ভোগ কৰা। তোমালোকৰ ঘৰত যেতিয়া মাংস বাঢ়ি দিয়ে ভাত খাবলৈ গধূলি গোটেইখন বহা, তেতিয়া এই শ্লোকটো কিন্তু প্ৰয়োগ হয়। কেনেকৈ? কাৰণ প্ৰথম মায়ে যেতিয়া বাতিকেইটা বাঢ়ি লৈ আহে, আমাৰ চকুটো গোটেই টেবুলখনত এপাক ফুৰি আহেগৈ, কাৰোবাৰ বাতিত 2 পিচ গৈছে নেকি, লেগ পিচটো কালে পৰিলে, এইটো চবৰে মনলৈ আহি যায়। আহেনে নাহে? ভুঞ্জিথা ভোগ কৰা, তোমাক খাবলৈ কৈছে, অৰ্থাৎ ভোগ কৰিবলৈ কৈছে। মই উদাহৰণটো দিছোঁ। তক্তেন, যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে, ঘৰত কুকুৰ এটা আছে, মেকুৰী এটা আছে, তাৰ কাৰণে তুমি তাৰ পৰা কিবা এটা ৰাখা, সেইটোৱে হৈছে তক্তেন, অৰ্থাৎ ত্যাগ কৰি পেলাই ভোগ কৰিবলৈ কৈছে। মা গৃধ কচ্চ সিদ্ধনম, বেলেগৰ প্ৰতি তুমি আসক্তি হৈ বেলেগৰ বস্তু তুমি কাঢ়ি নানিবা। যে ভণ্টি বাহিৰলৈ উঠি গ'ল, তাৰ বাতিৰ পৰা চুইককৈ লেগ পিচটো আনি মোৰ বাতিত ভৰাই ভাতৰ তলত ভৰাই লুকুৱাই দিলোঁ, তাৰপিছত মই চপচপাই মাৰি আছোঁ। এইটো কৰিবলৈ হাক দিছে। মই এইটো উদাহৰণহে দিছোঁ দেই। অৰ্থাৎ ভোগ কৰিবলৈ কৈছে। কেনেকৈ কৰিবলৈ কৈছে? ত্যাগ কৰি ভোগ কৰিবলৈ কৈছে, আৰু কেতিয়াও বেলেগৰখিনি আশা কৰিবলৈ হাক দিছে। তাৰপিছত কৰ্ম কৰাৰ কৌশলক ভগৱত গীতাত কি বুলি কৈছে?
কি বুলি কৈছে কৰ্মযোগ বুলি উল্লেখ কৰিছে গতিকে এই বস্তুকেইটা যদি তোমালোকে ভালকৈ চোৱা এই পাঠটোৰ পৰা যি আহক তোমালোকে লিখিব পাৰিবা ইয়াত খালি দুটামান বস্তু লং কুৱেশ্যনৰ কাৰণে আহিব পাৰে এটা হৈছে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ ভাৰতবৰ্ষত প্ৰকৃত ত্যাগ আৰু বৈৰাগ্য মানে কি বহলাই পাঠৰ আধাৰত লিখা এই কথাখিনি তোমালোকে ভালকৈ যদি পঢ়ি লোৱা আৰু মই কোৱা শ্বৰ্ট কুৱেশ্যনকেইটা যদি তোমালোকে চোৱা নিশ্চিতভাৱে তোমালোকে ইয়াৰ পৰা যি প্ৰশ্ন আহে লিখিব পাৰিবা গতিকে এইখিনি বাইকখিনি আমি কালি কথা পাতিলোৱেই গতিকে এতিয়া তোমালোকে ভালকৈ পঢ়া দেই চিঠি গল্পটোৰ বিষয়ে তাত উল্লেখ কৰিছোঁ মই বাকী নেক্সট ভিডিঅ'টোত বৈজ্ঞানিক মানসিকতাটো একদম থ্ৰ' ৰিডিং কৰিবা এইটো ইমান বুজোৱা কথা নাই তাত যিখিনি পইণ্ট আছে কোনটো বেমাৰৰ পৰা কি হয় পদাৰ্থ কণাতৰণ মানে কি এইটো প্ৰশ্ন আহে দেই তাৰপিছতে ক'ৰবাত কিবা আৱিষ্কাৰ হোৱা কথা ইয়াত দিছে নেকি কোনটো বেমাৰ কিহৰ কাৰণে হয় এইবিলাক একদম কমন চেঞ্চৰ বস্তু কেইটামান বস্তু মুখস্থ কৰি দিলে হৈ গ'ল এইটো একদম মুখস্থ কৰিবা থ্ৰ' ৰিডিং কৰিবা চাইবা পঢ়ি দিবা পাৰিবা খালি পদাৰ্থৰ কণাতৰণ মানে কি আমুক তামুক এইকেইটা বস্তু চাবা তাৰপিছত এইটো যিটো পাঠ আছে বৈজ্ঞানিক মানসিকতা এইটো গ'লোঁ অসমীয়া গ'লোঁ এইফালে লাষ্টৰ ফালে যে আছে কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা ইয়াত এই কিবা এটা মাধ্যমিক শিক্ষা কিমান চনত প্ৰতিষ্ঠিত হৈছিল কোনকেইটা শিক্ষাক মানে মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক বা মৌলিক বিষয় কি ভাষা শিক্ষণ গণিত সমাজ বিজ্ঞান এইকেইটা চাবা তাৰপিছত এই শব্দটোৱে কি বুজাইছে ভাৰতীয় নহয় কৈশোৰকালৰ কোন দুখন জগতৰ মিলন বুলি কয় শিশুৰ জগত প্ৰাপ্তবয়স্ক জগত কৈশোৰকালৰ তাৰপিছত কৈশোৰকালৰ কি বৈশিষ্ট্য আমি দেখিবলৈ পাওঁ শাৰীৰিক মানসিক কি পৰিৱৰ্তন আমাৰ মাজলৈ আহে সেইখিনি ভালকৈ চাব লাগিব দেই এইটো মুখস্থ কৰা পাঠ এইটো থ্ৰ'লি ৰিডিং কৰিলে তোমালোকে মেইন পইণ্টকেইটা উলিয়াই ল'বা তাৰ পৰাই পাৰিবা তাৰপিছত মই আহিলোঁ মূল্যবোধৰ শিক্ষাটো ভাৰতীয় মানে প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিলে মূল্যবোধ ভাৰতীয় দৰ্শনত মূল্যবোধক কেইটা ভাগত ভাগ কৰিছে বহুতে সত্যম শিৱম সুন্দৰম বুলি লিখে এইটো নহয় কিন্তু ভাৰতীয় দৰ্শনৰ মূল্যবোধক ধৰ্ম অৰ্থ কাম মুখ্য 4টা ভাগত ভাগ কৰিছে আধ্যাত্মিক মূল্যবোধ কি নৈতিক মূল্যবোধ কি এইটো অকণমান চাবা তাৰপিছত মনোবৈজ্ঞানিকসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই 4টা বিশেষ আচৰণ চিনাক্ত কৰিছে যুক্তিনিষ্ঠতা পৰোপকাৰিতা দায়িত্ববোধ নৈতিক স্বতন্ত্ৰতা 147 পেজ এইকেইটা পইণ্ট ভালকৈ চাবা তাৰপিছত মৰিচ শব্দটো ক'ৰ পৰা আহিছে মৰেল শব্দটোৰ উৎপত্তি হৈছে লেটিন মৰিচ শব্দৰ পৰা যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ তাৰপিছত আহিলে তোমাৰ মূল্যবোধ মানে কি 144 পেজত আছে শেষৰ ফালে সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে এইটো মনত ৰাখিবা আৰু সত্য শিৱ সুন্দৰ এইটোৱে হৈছে নন্দনতান্ত্ৰিক মূল্যবোধৰ মূল আধাৰ আৰু এটা কথা কৈছিলে যে মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি এইটো কথা মনত ৰাখিবা গতিকে এইটো একদম থ্ৰ'লি ধুনীয়াকৈ লিখা আধ্যাত্মিক মূল্যবোধ কি এনেকুৱা কোনোবা এটা আহিব কিন্তু আধ্যাত্মিক মূল্যবোধ নন্দনতাত্ত্বিক মূল্যবোধ এইকেইটাৰ ভিতৰত কোনোবা এটা আহিবই বা নৈতিক মূল্যবোধ এই তিনিটা একদম ভালকৈ পঢ়িবা মূল্যবোধ মানে কি যিটো বস্তু যেনেকুৱা ধৰণে পৰম ভাল ধৰণে আমি কৰিব লাগে যিটো বস্তু এথিক্সটো জড়িত হৈ থাকে সেইটো হৈছে মূল্যবোধ যিটো প্ৰত্যেকেই বুজি পোৱাটো প্ৰয়োজন গাখীৰ বেচা মানুহ এজনে যদি পানী মিহলাই দিয়ে সেইটো তেওঁ মূল্যবোধ নাইকিয়া বুলি আমি কওঁ ৰাজনৈতিক নেতা এজনে যদি বেয়া কাম কৰে মূল্যবোধ নাইকিয়া ৰাজনীতিবিদ বুলি কওঁ ছাত্ৰ এজনৰ যদি আচাৰ ব্যৱহাৰ বেয়া হয় আমি মূল্যবোধ নাজানে বুলি কওঁ অৰ্থাৎ আমি সমাজখনৰ বাবে ভাল কাম ভাল চিন্তা যেতিয়া কৰিম এটা সৎ ৰীতি নীতিৰ মাজেদি আমি নিজকে আগবঢ়াই নিম বা সকলোৰে ভালটো চিন্তা কৰিম প্ৰত্যেকটো কামৰ লগত তাৰ যিটো ন্যায় তাৰ যিটো সৎ উদ্দেশ্য সি যেতিয়া জড়িত হৈ থাকিব সেইটোকে আমি সাধাৰণভাৱে মূল্যবোধ বুলি ক'ব পাৰোঁ প্ৰত্যেকতে মূল্যবোধ জড়িত হৈ থাকে মই ভাবোঁ এইখিনি বস্তুৱে তোমালোকক নিশ্চিতভাৱে সহায় কৰিব
মই পুনৰ কৈছোঁ মই লাইভ আহিব নোৱাৰিলোঁ, সেইটো কাৰণে মই ভিডিঅ'কেইটা বনাই দিলোঁ। তোমালোকে প্ৰত্যেকেই চাবা। প্ৰত্যেকলৈকে মোৰ শুভেচ্ছা থাকিলে প্ৰত্যেকে ধুনীয়াকৈ মা দেউতাক সেৱা কৰি কাইলৈ ঘৰৰ পৰা ওলাই যাবা বা ভগৱানক সেৱা কৰি ওলাই যাবা। আৰু অসমীয়া কিতাপখনৰ পেপাৰখন লৈ যেতিয়া টেবুলত বহিবা এবাৰ মোলৈ মনত পেলাবা যে তমকৰঞ্জন দত্ত বুলি লখিমপুৰ ব্ৰিলিয়েণ্ট একাডেমীৰ অসমীয়া পঢ়োৱা দাদা এটাই, ছাৰ বুলি ক'ব নালাগে, দাদা বুলি ক'লেই হ'ব, দাদা এটাই আমাক পঢ়াইছিলে। তেওঁ যিখিনি কৈছিলে, যেনেকৈ কৈছিলে, হে ভগৱান আমাৰ ভিতৰত যাতে কপি পেষ্ট হৈ যাওক আৰু মোৰ কলমেদি যাতে যি ওলাব আজি সেই দাদাজনে কোৱা কথাবিলাকেই যাতে ওলায় আৰু মই এইখন অসমীয়া পেপাৰত 90ৰ ওপৰত যাতে নম্বৰ পাওঁ। একদম বিশ্বাসেৰে লিখিবা। পুনৰ মই কৈছোঁ, বহীখন চিজিল কৰিবা, ধুনীয়াকৈ লিখিবা, কাটকুট নকৰিবা, নম্বৰবিলাক শুদ্ধকৈ দিবা। 1 নম্বৰ প্ৰশ্ন উত্তৰ 1 2 3 4 ধুনীয়াকৈ চিৰিয়েলকৈ লিখি গ'লা। 2 নম্বৰ প্ৰশ্ন উত্তৰ তাৰপিছত লিখিলা। এনেকৈ চিজিলকৈ যেতিয়া লিখি যাবা তোমালোকক নম্বৰ দিবই। খালি প্ৰথম 1 নম্বৰ 2 নম্বৰত কেতিয়াও ভুল নকৰিবা। একদম শুদ্ধকৈ লিখিবা, নেজানিলে নিলিখিবা, কিন্তু ভুলকৈ যিটি লিখি পেলাই ইমপ্ৰেশ্যনটো বেয়া নকৰিবা। কাটিবলগীয়া থাকিলে জাষ্ট এডাল আঁচ মাৰি দিবা, ঘঁহাই 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 গোটেই পাতখন ফাটি যোৱাকৈ কেতিয়াও হেৰি নকৰিবা। আৰু ৰচনাৰ ক্ষেত্ৰত একদম চিম্পুল টপিক কেইটামান ভালদৰে জানি থকা। বিজ্ঞানৰ অৱদান, বানপানী আৰু প্ৰাকৃতিক প্ৰদূষণ, ইয়াৰ মানে এই ধৰণৰ যিটো ছাবজেক্ট তাৰ ভিতৰত এখন ৰচনা আহিবই। সেইখন আমাৰ কাৰণে সহজ হয়, কাৰণ আমি সৰুৰে পৰা ভালদৰে এইবিলাক টপিক জানো। প্ৰাকৃতিক প্ৰদূষণৰ বিষয়ে লিখিবলৈ দিলে, বানপানী সমস্যাৰ বিষয়ে লিখিবলৈ দিলে, বিজ্ঞানৰ অৱদান বা সমাজ জীৱনলৈ বিজ্ঞানৰ অৱদান, এই ধৰণৰ বিষয়ৰ এখন ৰচনা আহিবই। সামাজিক মাধ্যম, ইয়াৰ প্ৰভাৱ, এই ধৰণৰ এটা ছাবজেক্ট এখন ৰচনা আহিবই। আৰু এইবাৰ হয়তোহে বুলি কৈছোঁ, জুবিন দাৰ ওপৰতো এখন ৰচনা দিব পাৰে যে অসমৰ সংগীত জগতলৈ জুবিন গাৰ্গৰ অৱদান। আহিবও পাৰে, নাহিবও পাৰে, বাট আহিব পাৰে। আৰু এইবাৰ প্ৰিয় যোৱাবাৰ গ্ৰন্থ আহিছিলে নেকি, যিখন অহা নাছিলে গ্ৰন্থনে সাহিত্যিক মই পাহৰিলোঁ, সেইখন চাবা। যদি গ্ৰন্থ আহিছিলে সাহিত্যিক চাবা, সাহিত্যিক আহিলে গ্ৰন্থ চাবা। সেইকেইখন আমি মানে কেলকুলেশ্যন কৰিব নোৱাৰোঁ, কিন্তু মই কমন বুলি ক'বলৈ গ'লে এখন ৰচনা তোমালোকক মই কৈছোঁ যে প্ৰকৃতি আৰু বিজ্ঞানৰ ৰিলেটেড। সি লাগিলে প্ৰাকৃতিক প্ৰদূষণেই হওক, সি লাগিলে বিজ্ঞানৰ অৱদানেই হওক, সি লাগিলে বানপানীয়ে হওক বা সামাজিক মাধ্যম আৰু ইয়াৰ প্ৰভাৱ এই ধৰণৰে হওক, সেইকেইটা বিষয়ৰ পৰা এখন ৰচনা 110% দিব, যিটো আমি কমন চেন্সৰ পৰা ধুনীয়াকৈ লিখিব পাৰোঁ। বাকী চবেই পৰীক্ষা ধুনীয়াকৈ দিবা। বেষ্ট অফ লাক। সকলোৱে এবাৰ কোৱা, এবাৰ নহয় 10 বাৰ কোৱা, হাঁহি হাঁহি যাম, অসমীয়া পৰীক্ষাত 90ৰ ওপৰত পাম। এই বাক্যটো কাইলৈ পৰীক্ষালৈ যোৱাৰ আগত কৈ থৈ যাবা, ভগৱানক চিন্তা কৰি লিখিবা। চবলৈকে শুভেচ্ছা। আৰু এটাই মই অনুৰোধ জনাইছোঁ, যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা, বেয়া পালে নালাগে, যদি ভাল পাইছা তোমালোকৰ যিখিনি এবাৰ ফাৰ্ষ্ট ইয়েৰ তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিবা দেই, যাতে তেওঁলোকে ভৱিষ্যতলৈ মানে পঢ়িব পাৰে। আৰু লগতে মই এবাৰ ছেকেণ্ড ইয়েৰৰ কাৰণে আৰু ফাৰ্ষ্ট ইয়েৰৰ কাৰণে প্ৰত্যেকটো পাঠৰ স্পেচিয়েলি এটা এটাকৈ ভিডিঅ' বনাম। সকলোকে শুভেচ্ছা, ধন্যবাদ। কাইলৈ আমি অসমীয়াত ভাল নম্বৰ পাম। গধূলি এবাৰ মই পেপাৰখন ডিছকাছ কৰিম, তোমালোকে খালি কমেণ্ট দিবা যে কোনে কোনটো শুদ্ধ কৰিলা। চবৰে শুদ্ধ হ'ব, মোৰ বিশ্বাস আছে। বেষ্ট হৈছে। থেংক ইউ।